धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरि सानजारि नोगोरनि सेनं सिमेन्ट सापरि गामिया थांनाय हरनि गोबां बिबांनि जुब जुब अखा हानायनि जाहोनाव गासै गंस्नि जि नखरा दैयाव गोदोनानै दं। नंगौ थांनाय हराव गोबां बिबांनि अखा हानायाव सिमेन्ट सापरि नोगोरनि गोबां नखरफोरखौ खहा खालामलांदों। सेनं सिमेन्ट सापरि गामिनि रायजो राजाफ्रा गोबां दुखुनि गेजेरजों थाबैनो बे दैनि जेंनाखौ सुस्रांनानै होनो थाखाय सरकारखौ खावलायदों आरो रायजो राजाफोरनिफ्राय मिथिनाय बादिब्ला सेनं सिमेन्ट सापरि गामिजोंनो नांजाबनानै थानाय 12 नं राजा लामाखौ फुवारना होनायनि थाखाय दैया जेरैबो बोहैलांनो लामा गैयैनि जाहोनाव सेनं सिमेन्ट सापरि गामिनि गासै गंस्नि जि नखरफोरखौ खहा खालामदों आरो दैबाना जानायनि जाहोनाव गासै न'फ्रानो गोदोनानै दं। এইটো বিষয়ে কি কোৱা যায় মানে এতিয়া চাওক এনেকুৱা এই বছৰত যি ধৰণৰ ইয়াৰ বানপানী দেখা গৈছে এনেকুৱা বানপানী কেতিয়াও হোৱা নাছিলে। এতিয়া বিশেষকৈ ক'বলৈ গ'লে আমি ইয়াত আজি বহুত দিনৰ পৰা আজিৰ পৰা এক মাহ আগৰ পৰা ইয়াত তেওঁলোকে অলপ পানী ডুবি আছে, কিন্তু একজাক পানী আহিলে মানে ইয়াত 1-8 মান পানী হৈ যায়। এতিয়া ইয়াত যিকেইটা ঘৰ আছে 50-60 ঘৰ মানুহ ইয়াত মানুহ বসবাস কৰি আছে। হাইৱে 4-লেন হাইৱে যেতিয়া আহিছে ফ'ৰলাইন হাইৱে অহাৰ লগে লগে যিটো ড্ৰেইনটো তেওঁলোকে হাইৱেৰকৈ ওপৰত ড্ৰেইনটো বনাইছে, গতিকে পানী যিটো ষ্টেপ এইটো মানে যাব পৰা হোৱা নাই। যিটো পানীটো চিমেণ্ট চাপৰিৰ পৰা হৈ আপোনাৰ সকলো পানী চেৰেন নদীলৈ পানী এইটো বৈ গৈছিলেহি। সেই গোটেই ইয়াত যিকেইটা ব্যক্তিগত হিচাপে তেওঁলোকে প্ৰত্যেক ঘৰত কালভাৰ তৈয়াৰ কৰি তেওঁলোকে পানী যোৱা সুবিধা কৰিছিলে, কিন্তু ফ'ৰলেনে গোটেই এই কালভাৰকেইটা ভাঙি তেওঁলোকে নিজাববীয়াকৈ নিজৰ যিটো ড্ৰেইনটো বনাই ল'লে। তেওঁলোকৰ যিটো বিজ্ঞানী তেওঁলোকৰ যিটো এইটো ইঞ্জিনিয়াৰ কেনেকৈ ধৰণে ছাৰ্ভে কৰিলে সেইটো কিন্তু বহুত দূষিত বুলি মই ভাবোঁ। কিয়নো মানে এতিয়া ইয়াত ড্ৰেইনটো ওখ হোৱাৰ কাৰণে পানীটো ইয়াত বানপানী হৈছে, এনেকুৱা কেতিয়া হোৱা নাছিলে। যাতে এই বস্তুটো চৰকাৰে অথবা MP MLA সকলো ইয়াত আহি এই ব্যৱস্থাটো সোনকালে কৰি দিয়ে বুলি মই আশা ৰাখিছোঁ। বিশেষকৈ ক'বলৈ গ'লে অতি দুখৰ বিষয়, ইয়াত গাই গৰু হওক, হাঁহ পাৰ ছাগলী পশুধন একো ইয়াত মানে হেৰি কৰিব পৰা নাই, বচাব পৰা নাই। প্ৰায় কিছুমান মানুহৰ মৰিও গৈছে আৰু ইয়াত মানুহ এতিয়া যেতিয়া চাং থকা মানুহবিলাকে যেনে তেনে চাঙত বহিছে, কিছুমান চাঙৰ পৰা ওপৰত পানী উঠিছে। গতিকে ইয়াত খোৱা বোৱা আৰু শোৱাৰ বিৰাট অন্ন বস্ত্ৰৰ বিৰাট ইয়াত অসুবিধা হৈছে। আৰু যদি বাৰিষা আহিবলৈ বহুত বাকী আছে, এনেকুৱা যদি পানী একজাকতে বানপানী হৈ যায় তেতিয়াহ'লে আৰু ঘোৰ বাৰিষা আহিবলৈ আছেই। সেই সময়ত যদি আৰু বেছিকৈ বানপানী হৈ যায় তেতিয়াহ'লে মানুহৰ ইয়াত হাইৱে ওচৰত এনেকুৱা এটা কৃত্ৰিম বানপানী হোৱাটো অতি পৰিতাপৰ বিষয়। গতিকে এই দোষাৰোপটো হাইৱে ডিপাৰ্টমেণ্টক দোষা যায়। গতিকে হাইৱে ডিপাৰ্টমেণ্টে এই প্ৰব্লেম যিটো হৈছে সেইটো সোনকালে সুবিধাটো কৰি দিয়ে যেন, নহ'লে ইয়াত আমাৰ এই ৰাইজে অথবা মই এতিয়া লিম্বু মহাবা অসম চেৰেং চিমেণ্ট আঞ্চলিকৰ পৰা মই নেতৃত্ব লৈছোঁ। গতিকে ইয়াত এওঁলোকৰ ৰাইজৰ কাৰণে সুবিধাৰ্থৰ কাৰণে মই আজি আহি আপোনালোকৰ ওচৰত এই দুটামান কথা বাক্য দিছোঁ। গতিকে ৰাইজক লৈ এই ধৰণৰ যদি অসুবিধা মানুহৰ যদি হয়, কালি যদি বেমাৰ আজাৰ ইয়াত সৃষ্টি হ'ব পাৰে। বিভিন্ন ধৰণৰ ইয়াত সাপ ওলাইছে, ক'ৰবাত লেট্ৰিনৰ গাড্ডাৰ পানী ওলাইছে, ক'ৰবাত দুনিয়াবোৰ আৱৰ্জনা আহিছে, গোটেই ইয়াত জাম হৈছে। ইয়াত বেমাৰ আজাৰ হ'লে গোটেই চৰকাৰে দোষী হ'ব লাগিব, সেই বুলি মই ভাবোঁ। গতিকে অনিতপলমে ইয়াৰ ব্যৱস্থাটো কৰিব বুলি মই দাবী জনাইছোঁ এই ৰাইজৰ হৈ। গতিকে ৰাইজক অতি সোনকালে এই প্ৰব্লেমৰ পৰা কিবা চাব বুলি সুবিধাটো চাই দিব বুলি চৰকাৰক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। তামোল গছ ইত্যাদি বহুত গছ গছনি আমাৰ ফল মূল চব মৰি গৈছে। গতিকে এইটো হাঁহ কুকুৰা 5-10টামান মৰি গ'ল। গতিকে ইয়াৰ উপায় চৰকাৰে অতি সোনকালে মানে আমাৰ ষ্টেপ লৈ পিনি এইটো এই নদীৰ লাগে যোৱা এই হেৰিটো বনাই দিব লাগে, ড্ৰেইনটো। এইটো কাৰণে আমাৰ এতিয়া অসুবিধা। আৰু 79ৰ পৰা ইয়াত পানী দেখা নাই আমি আজিলৈকে, আজিহে দেখিছোঁ, কিন্তু এতিয়া কোনো বছৰ আমি দেখা নাই। গতিকে এতিয়া এই বছৰ এইটো এনেকুৱা পানী হৈছে না, বা ঘৰতো থাকিব নোৱাৰে। এতিয়া ঘৰৰ মানুহ এতিয়া এই পানীবিলাক বেয়া শুকাই গ'লে আমাৰ বেমাৰ আজাৰ হ'ব, লেতেৰা পেতেৰা। গতিকে এইবোৰ মানে চৰকাৰে অনতিপলমে মানে সোনকালে ষ্টেপ ল'ব লাগে জলদি। এই 15 নেশ্যনেল হাইৱে
বহলাৰ কাৰণে আমাৰ যি আগৰ ৰাস্তা আছিলে 2 লেনৰ তেতিয়া এটা খান্তা আছিলে এই তেনেকৈ মানে ইফালেদি আমাৰ ইফালে উত্তৰ ছাইডৰ পানীবিলাক বৈ গৈছিল এতিয়া ৰাস্তা বহল হোৱাৰ কাৰণে খান্দাটো ফুটি দি তিৰলৈকে ৰাস্তা বনালে সেইকাৰণে আমাৰ ঘৰ বাৰীত মানে অলপ বৰষুণ পৰিলে বৰষুণৰ পানীত এই পানী হয় আৰু ঘৰৰ ভিতৰতে সোমায় পৰা হোৱা নাই এই বছৰ ৰাস্তা বহল কৰাৰ কাৰণে পানী যোৱা ৰাস্তাটো বন্ধ হৈ গ'ল সেইকাৰণে আমাৰ এই বছৰ অলপ মানে বৰষুণ পৰিলেই মানে ঘৰৰ ভিতৰত চোতালৰ ঘৰৰ ভিতৰতো পানী সোমাই যোৱা হৈছে আজি এসপ্তাহ হ'ল পানী যিমানেই বৰষুণ পৰিছে সিমানে আমাৰ ঘৰৰ ভিতৰতো পানী মানে সোমাই গৈ আছে পোৱা নাই হুণ্ডা লগাই আমি পানী সিঁচি আছোঁ ঘৰৰ ভিতৰৰ পৰা কিন্তু আমি একদম হতাশ হৈ গৈছোঁ আৰু বৰষুণ দিয়ে মানে একদম ভাগৰি গৈছোঁ আৰু এইটো কৰিম যাতে এই ৰাস্তাটো বহল কৰাটো কৰিলেও যাতে এই ৰাস্তা কিনাৰেদি ভালকৈ পানী আমাৰ ইফালৰ পৰা পানী যাতে ওলাই যাব পাৰে সেইকাৰণে ভাল এটা ড্ৰেইন পানী নলা বনাই দিব লাগে চৰকাৰে তাকে মই আশা কৰিছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ এতিয়াতো আমাৰ এই সোণালী চাপৰি এই 50টা ঘৰ কমেও 50টা ঘৰ 50 পৰিয়ালৰ মানে চোতালৰ পানী ঘৰৰ পানী সোমাই গৈছে গতিকে চৰকাৰে অনতি পলমে আমি যাতে এই পানীৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ সেইকাৰণে চৰকাৰে যাতে ভাল ব্যৱস্থা কৰে অতি সোনকালে তাকে মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ স্থানীয় MLA MP সকলক অনুৰোধ জনাইছোঁ আমিতো বহুত কষ্টত আছোঁ যেনে তেনে পানী সোমাই এগাঁঠলৈকে পানী হৈছে গতিকে আমি খোৱা লোৱাত থকাত আমাৰো বহুত অসুবিধা হৈছে কিছুমান আমাৰ আচবাববিলাক পানীত ডুবি আছে গতিকে আশা কৰিছোঁ চৰকাৰে যাতে সেইটো সোনকালে ষ্টেপ লৈ ইয়াৰ ৰাস্তা কিনাৰেদি যাতে আৰু এটা ড্ৰেইন বনাই দিয়ে ভালকৈ দকৈ খান্দি যাতে পানী ওলাই যাব পৰা ব্যৱস্থা কৰে তাকে আশা কৰিছোঁ मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन